নমস্কাৰ সকলোকে চন্দনছ কিচেনলৈ স্বাগতম জনাইছোঁ। দৰ্শকসকল, আপোনালোকে ৰৈ যোৱা ঠাণ্ডা ভাতখিনি কি কৰে বাৰু? পেলাই দিয়ে চাগে নহয়নে? কিন্তু মই আজি এনেকুৱা এবিধ স্নেক্স ৰেচিপি লৈ আহিছোঁ যাৰ দ্বাৰা আপোনালোকে ঠাণ্ডা ভাতেৰে এইবিধ টেষ্টি আৰু ক্ৰাঞ্চি স্নেক্স বনাই চাহৰ লগত খাব পাৰিব। এই স্নেক্সবিধ কেনেকৈনো মই বনালোঁ তাক জানিবলৈ এই ভিডিঅ'টো সম্পূৰ্ণকৈ উপভোগ কৰক। স্নেক্সবিধ বনাবলৈ মই এক বাটি ঠাণ্ডা ভাত লৈছোঁ আৰু অলপমান দৈ গাখীৰ লৈছোঁ। প্ৰথমতে মই দৈখিনিৰ সৈতে ভাতখিনি মিক্সাৰত ভালদৰে গুড়ি কৰি ল'ম। আমাৰ ভাতখিনি ধুনীয়াকৈ গুড়ি কৰা হৈ গৈছে। এতিয়া আমি এবাটি চুজি লৈছোঁ। চুজিখিনি আন এটা বাটিত আমি অকণমান গৰম পানীৰ সৈতে তিয়াই ৰাখিম যাতে চুজিখিনি অলপ ফুলি উঠে। এতিয়া আমি এখন কাঁহীৰ ওপৰত গুড়ি কৰা ভাতখিনি লৈছোঁ, তাত আমি চুজিখিনি দি দিছোঁ। এতিয়া আমি এই মিশ্ৰণটোৰ ওপৰত এটা সৰুকৈ কাটি লোৱা পিঁয়াজ দি দিছোঁ, লগতে অকণমান কেপচিকামো দি দিছোঁ আৰু দিছোঁ সৰুকৈ কাটি লোৱা আদা নহৰু অকণমান। এইখিনিত আমি পৰিমাণ অনুসাৰে নিমখ দিম, তাৰ লগত অকণমান হালধিও দি দিছোঁ, অকণমান ৰেড চিলি পাউডাৰ আৰু জিৰা ধনিয়া পাউডাৰ দি দিছোঁ। প্ৰথমতে এইখিনি আমি ধুনীয়াকৈ সানি ল'ম। যদি আপোনালোকৰ মিশ্ৰণটো অকণমান পনীয়া হৈ থাকে তেনেহ'লে ইয়াত আপোনালোকে অকণমান আটা বা ময়দাও দি দিব যাতে আমাৰ মিশ্ৰণখিনি অলপ ডাঠ হয়। আমাৰ মিশ্ৰণখিনি ধুনীয়াকৈ সনা হৈ গৈছে। এতিয়া আমি নিজ ইচ্ছামতে ইয়াৰ পৰা বল প্ৰস্তুত কৰি ল'ম। মই এনেদৰে বল বনাইছোঁ, আপোনালোকে যিকোনো আকৃতিৰ বনাব পাৰে। আমাৰ বলকেইটা বনোৱা হৈ গৈছে। এতিয়া এইকেইটা ফ্ৰাই কৰিম। তাৰ বাবে এখন কেৰাহীত ৰিফাইন তেল দিছোঁ। তেলখিনি অকণমান গৰম হওঁতে আমি বলকেইটা ইয়াৰ ওপৰত দি দিছোঁ। তেলখিনি আপোনালোকে বেছিকৈ গৰম হ'বলৈ নিদিব, তেতিয়া ভিতৰটো ভালদৰে নিসিজিব। আমি এইখিনি গল্ডেন ব্ৰাউন কালাৰ হোৱালৈকে ভাজিব লাগিব। দৰ্শকসকল, আপোনালোকে এনেদৰে খুব কম সময়ৰ ভিতৰতে ৰৈ যোৱা ভাতেৰে টেষ্টি এণ্ড ক্ৰাঞ্চি স্নেক্স বনাই চাহৰ লগত খাব পাৰে। আপোনালোকে বিস্কুটৰ সলনি ইয়াক খাব পাৰে। ই স্বাস্থ্যসন্মতও হয় আৰু বনাবলৈও খুব সহজ। আমাৰ এইখিনি গল্ডেন ব্ৰাউন কালাৰ হৈ গৈছে। এতিয়া আমি এইখিনি কাঢ়ি ল'ম। ৰৈ যোৱা ভাতৰ পৰাও যে ইমান ধুনীয়া স্নেক্স বনাব পাৰি আপোনালোকে আগতে জানিছিলেনে বাৰু? এতিয়াৰ পৰা চাগে আপোনালোকৰ আৰু ভাত পেলনি নাযায়। ঘৰত এবাৰ স্নেক্সবিধ বনাই খাব বুলি আশা ৰাখিলোঁ। লগতে মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু নতুন নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।